সাধাৰণতে কেৱল টকা হ'ব লাগে। এই যুগত চিন্তা ভাৱনাৰ কাৰো কোনো গুৰুত্ব নাই। সকলোকে ভাল ভবাটোৱে ব্যক্তিৰ কেতিয়াবা ভুল সিদ্ধান্ত হ'ব পাৰে। নিজকে শক্তিশালী বনাওক। বেলেগৰ ভৰসা কৰা কাৰ্যই আপোনাৰ বৰ লোকচান কৰিব। বন্ধু টাইম দেখুওৱা মানুহ ঢেৰ পাব, যদিও টাইমত কামত অহা মানুহ সহজে নাপায়। সাধাৰণতে জীৱনত পস্তাই লাভ নাই, তাৰ পৰিৱৰ্তে নিজকে ইমান সফল বনাওক যাতে আপোনাক নেদেখা কৰাসকল পস্তায়। কিছুমানে অলপ যোগ্য হ'লেই বেলেগক মূৰ্খ বুলি ভাবিব ধৰে, নহয় জানো? সফলতা একেদিনাই নাপাব, যদিও এদিন নিশ্চয় পাব। সাধাৰণতে বেছি শব্দত কম কোৱাৰ পৰিৱৰ্তে কম শব্দত বেছি কোৱাৰ চেষ্টা কৰিব। সাধাৰণতে যিসকলৰ চিন্তাধাৰা ভাল, সেইসকলৰ কামবোৰো নিজেই ভাল হ'ব ধৰে। বন্ধু ক্ষমা ভুলৰ দিব পাৰি, ধোষা নোৱাৰি। সাধাৰণতে চিন্তা ভাল ৰাখিলে বস্তুবোৰো ভাল লাগে, আৰু চৰিত্ৰ ভাল ৰাখিলে কামবোৰো ভাল হ'ব ধৰে। সাধাৰণতে ভুল বুজাবুজি আৰু অভিমানৰ কাৰণে মানুহে কেতিয়াবা সম্পৰ্কবোৰ হেৰাই পেলায়। বন্ধু মিছা মাতি সৎ দেখুৱাতকৈ লাগে সঁচাকৈ শত্ৰু বনাই লওক। জীৱনত কেতিয়াও বিশ্বাসঘাতটো নাপাব। ভুল হ'ল কেইবাটাও জীৱনত, যদিও মানুহ চিনি পোৱা ভুলৰ লোকচান সকলোতকৈ বেছি পালোঁ। সাধাৰণতে বুজি পোৱা মানুহ ক'ত পায়? যিমান লগ পালোঁ সকলোৱে বুজাই গুচি যায়। মানুহে আপোনাক গুৰুত্ব তেতিয়া দিব যেতিয়া সিহঁতৰ দৰে নেদেখা কৰাৰ গুণ আপুনি শিকি যাব। সন্মান আৰু অভিমান ৰেডি ৰখাটো ভাল। যিয়ে যাৰ যোগ্য তাক সেইটোৱে দিয়া ভাল। সাধাৰণতে বাগৰি যোৱা সময় আৰু ভাঙি যোৱা ভৰসা কেতিয়াও ঘূৰাই নাহে। খালী সময়ত মনত পেলোৱা যদি থাকিবই দিয়া, মই নিঃসংগে যদিও আছোঁ হ'লেও বেকাৰ নহয়। সন্দেহৰ কোনো ঔষধ নাই আৰু শব্দতকৈ চোকা কোনো অস্ত্ৰ নাই। সাধাৰণতে যিসকলৰ পৰা কোনো আশা নাথাকে, বেয়া সময়বোৰত প্ৰায় সেইসকলেই লগ দিয়ে, নহয় জানো? সাধাৰণতে পৰৰ কথাত ভৰসা ভাবি চিন্তি কৰিব, কাৰণ যিকোনো ব্যক্তিয়ে আপোনাক কাহিনীৰ সেই ভাগ কেতিয়াও নক'ব যিটোত তেওঁ নিজে দুখী। সাধাৰণতে সুখী জীৱন নিৰ্বাহিত কৰিবলৈ ইমানদাৰ চৰিত্ৰৰ বৰ জৰুৰী। সাধাৰণতে মানুহৰ শৰীৰৰ মূল্যৱান ভাগটোৱে হৈছে মন। সেইটো চাফা নাথাকিলে জিলিকি থকা চেহেৰাৰ কোনো কাম নাই। বন্ধু প্ৰকৃতিৰ কাম হৈছে মানুহক লগ কৰোৱা। সম্পৰ্ক কিমান দীৰ্ঘদিন থাকিব সেইটো আপোনাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল। নিজৰ দেউতাৰ কামৰ লাজ কেতিয়াও নকৰিব, কাৰণ তেওঁ সকলো লাজ পাহৰি পুত্ৰৰ জীৱন সাজে। সাধাৰণতে জৰুৰী নহয় মিঠা শব্দ ব্যৱহাৰ কৰা সকলোৱে ভাল। আজিকালি সংক্ৰান্ত কৰাসকলেও বৰ মিঠা শব্দৰ ব্যৱহাৰ কৰে। সাধাৰণতে ভাগ্য আৰু নিজৰ লোকৰ কোনো ভৰসা নাই। এই দুটা যিকোনো সময়ত সলনি হ'ব পাৰে। ভৰসা নাই নেকি মোলৈ, এইষাৰেই ব্যৱহাৰ কৰি আজিকালি মানুহে বিশ্বাসঘাত কৰে। বন্ধু চেষ্টা যদিও বিফল হ'বও পাৰে, কিন্তু তাৰ পৰা পোৱা শিক্ষা কেতিয়াও বিফল নহ'ব। সাধাৰণতে মানুহৰ জীৱনৰ সকলো সিদ্ধান্ত নিজৰ নহয়, কাৰণ কিছুমান সিদ্ধান্তবোৰ সময়ে কৰে।